কি উপায়ে দেৱতাৰ গৃহলক্ষ্মীক হেৰুৱা সম্পদ ঘূৰাই পাব পাৰে? তাৰ এটি উপায় পুনৰ দানৱৰ আক্ৰমণক ধাৰাসাৰী হ'ব লাগিব আমি দেৱতা। দেৱেন্দ্ৰ বৰ্তমান দুৰ্বলৰ দেৱতাৰ সৰ্বশক্তি দেৱতাৰ কল্যাণৰ বাবে গৃহলক্ষ্মী উদ্ধাৰৰ বাবে দেৱতাই কৰিব লাগিব ভাগৰ লগতে প্ৰাণ কৰিব লাগিব অমৃত। কিন্তু অমৃত যে অতি দুৰ্লভ, এই অমৃত ক'ত পোৱা যাব? শুনা দেৱেন্দ্ৰ